friends, নমস্কাৰ মোৰ নাম হিৰণ্য অধিকাৰী আমি আজি এখন নতুন গাড়ী চাব আহিছোঁ সেইখন হ'ল Hyundai Verna আহক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু কিমান পাৰোঁ ভিডিঅ'টো ইনফৰ্মেটিভ ৰাখিব চেষ্টা কৰিম আহক আমি এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ Hyundai Verna চাব আহিছোঁ নিউ জেনেৰেশ্যন Hyundai Verna দেখিছে আমি এতিয়া ইয়াত নতুন ষ্টাইল এটা দেখিছোঁ ইয়াৰ পৰা ষ্টাৰ্ট কৰি একেবাৰে ইয়ালৈকে হেডলেম্পটো আছে আমি ইয়াক লাগিলে জ্বলাই দেখাই দিওঁ আপোনাক আৰু তলত আছে আপোনাৰ এইটো হেডলাইট এইটোহে যিটো অকণমান ক্ৰেটাৰ পৰা ইনস্পায়াৰ্ড হয় আৰু এইখন তলত গোটেই গ্ৰিলখন আপোনাক আমি আপোনাৰ হেডলাইটটো জ্বলিছে দেখিছেনে এইটো হেডলাইট নহয় এইটো DRL হয় এইটো একেবাৰে দীঘলকৈ DRL আছে তাৰ তলত আছে আপোনাৰ ফ্ৰণ্ট সেন্সৰ আৰু এইটো দেখিছেনে এইটো হ'ল আপোনাৰ এডাছ আৰু এডাছৰ কাৰণে ইয়াতে কেমেৰা আছে আপোনাৰ এইটো হ'ল আপোনাৰ কেমেৰা হয় এডাছত আপোনাৰ সব ফিচাৰ্ছখিনি এডাছত মোটামুটি পাই যায় ফৰৱাৰ্ড কলিজন এলাৰ্ট অট'মেটিক ইমাৰ্জেঞ্চি ব্ৰেকিং আপোনাৰ ব্লাইণ্ড স্পট মনিটৰিং চিষ্টেম ৰিভাৰ্ছ ক্ৰুজ কণ্ট্ৰল লেন কিপ এচিড এইবিলাক সব আপোনাৰ এডাছৰ ফিচাৰ্ছখিনি এইখন গাড়ীত আহি যাব এইটো ছেগমেণ্টত আপোনাৰ হোণ্ডা চিটিত এডাছ আছে অকল আৰু বাকী কোনো এখন গাড়ীত এডাছ নাই আৰু ইয়াত দেখিছে এইটো ডায়মণ্ড কাট এলয় হুইল ইয়াত দুটা ধৰণৰ এলয় হুইল আহে এখন ব্লেক এখন ডায়মণ্ড কাট আহে আপোনাৰ 1.5 লিটাৰ যিখন নেচাৰেলি এছপাইৰেটেড ইঞ্জিন যিখনত ডায়মণ্ড কাট আহে আৰু যিখন টাৰ্বো ইঞ্জিন তাত ব্লেক আহে গাড়ীখন চাওক ইমান দীঘল গাড়ী মানে এইটো ছেগমেণ্টত আটাইতকৈ দীঘল লেন্থৰ গাড়ী হয় আমি ডাইমেনশ্যনটো পিছত কৈ দিম আৰু হুইল বেছটো বহুত দীঘল যাৰ ফলত ভিতৰৰ মানুহখিনি অকণমান বেছি স্পেচ পাব বেছি কমফৰ্টেবলি বহিব পাৰিব এইটো বেক চাইডৰ হুইল হয় আৰু এইখন আপোনাৰ গাড়ীখনৰ আপোনাৰ বেক চাইডটো চাব টেইল লেম্পটো দেখিছে পূৰা একেবাৰে ইয়াৰ পৰা ইয়াত কানেক্টিং গাড়ীখন মানে ফিউচাৰিষ্টিক অকণমান মই এনেকুৱা নকওঁ যে চবেই ভাল পাব কিছুমান লুক থাকে নহয় কিছুমান হয় ভাল লাগে নহয় বেয়া লাগে মাজতে নাথাকে কিছুমানৰ গাড়ীখন বহুত ভাল লাগি যাব আৰু নহ'লে কিছুমানৰ ভাল নালাগিব বাট মানে তেনেকুৱা ধৰণৰ এটা লুক এইখন গাড়ীত পোৱা যাব আৰু আপোনাৰ আমি এতিয়া গাড়ীখনৰ ভিতৰত যাব চেষ্টা কৰিম এইটো দেখিছেনে এটা দেখিছোঁ এইটো ষ্টাইল যিটো এইটো ক্ৰ'ম নহয় কিন্তু চিলভাৰিছ ফিনিছড ফাৰ্ষ্ট টাইম এইটো ইমান হাই কোৱালিটি ফিনিছ দেখিছোঁ এইটো ছেগমেণ্টত ইয়াতো আহিছিলে চিলভাৰিছ ফিনিছ বেছি ক্ৰ'ম জিলিকিও থকা নাই অকণমান ক্লাছিক লুক এটা মানে দিব চেষ্টা কৰিছে গাড়ীখনত মোৰ কিন্তু ভাল লাগিছে আপোনালোকৰ কেনে লাগিছে কমেণ্ট ছেকশ্যনত লিখি দিব আৰু গাড়ীখন ভিতৰ দেখিছে গাড়ীখন ভিতৰ ব্লেক আৰু বেছ কালাৰত আহিব অকণমান মেইনটেইন কৰিব লাগিব এইটো কালাৰ নহ'লে বেছটো লেতেৰা হৈ যায় সোনকালে দেখিছেনে এইখন ভিতৰত বহুত ধুনীয়া আপোনাৰ গাড়ীখনত নি ৰুম আছে চিটটো অকণমান হলাই থোৱা আছে এইকাৰণে নি ৰুমটো কিমান ধুনীয়া আছে ঠাই চাপৰটো মোটামুটি অ'কে নট বেড ভালেই আপোনাৰ আৰু বহুত স্পেচ পোৱা হৈছে গাড়ীখনত বিকজ আপোনাৰ হুইল বেছটো বহুত বেছি আৰু ওপৰতো আপোনাৰ চিডান হিচাপে বহুত হাইটটো ঠিক আছে ভিতৰত কোনো প্ৰব্লেম নাই এইখন আৰু এটা টুইন কাপ হোল্ডাৰ আছে মেনুৱেল ছানব্লাইণ্ডো আছে বেক চাইডে দেখিব পাৰিব এইখন মেনুৱেল ছানব্লাইণ্ড বহুত প্ৰেক্টিকেল কৰিছে গাড়ীখন ইট ইজ ভেৰি নাইচ এতিয়া আমি আগৰ পিনেলৈ যাওঁ গাড়ীখনৰ এতিয়া আমি ইণ্টেৰিয়ৰটো চাম দেখিছে ইমান তাত ডাঙৰ ইণ্টেৰিয়ৰ ফিউচাৰিষ্টিক কৰিছে মোৰ ইণ্টেৰিয়ৰ ষ্টাইল ভালে লাগিছে আপোনালোকৰ কেনেকুৱা লাগে কমেণ্ট ছেকশ্যনত ক'ব নাপাহৰিব আপোনাৰ এতিয়া আমি গাড়ীখন ষ্টাৰ্ট কৰি চাওঁ ৱাও এইখন হ'ল আপোনাৰ এইটো হ'ল আপোনাৰ ওৱান স্পক ষ্টিয়াৰিং হুইল এইটো Hyundai নিউ ষ্টাইল হয় আপোনাৰ ফাৰ্ষ্ট ইন ছেগমেণ্ট আৰু ওৱান স্পক ষ্টিয়াৰিং হুইল বুলি কয় এইখনক আৰু এইখন দেখিছে ডিছপ্লেখন হ'ল আপোনাৰ 10.25 এইখনৰ 10.25 এইখন ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰত আৰু ইয়াতে বহুত বেছি ইনফৰমেশ্যন আছে লাগিলে আমি যেতিয়া ৰিয়েল লাইফ ৰিভিউ কৰিম তেতিয়া এইবিলাক ভালকৈ খুচৰি চাম আৰু এইখন
ইনফোটেইনমেণ্ট ছিষ্টেমৰ কোৱালিটিও বহুত হাই-ফাই, বহুত বেটাৰ হয় আপোনাৰ। কিন্তু এতিয়া ইয়াতে এইবিলাক প্লাষ্টিক লাগি আছেতো, চ' ইয়াতে আপোনাৰ 64টা এম্বিয়েণ্ট লাইটিং আহে, এইটো এম্বিয়েণ্ট লাইটিং। যিখন টাৰ্বো মডেল হয় সেইখনত ইণ্টেৰিয়ৰটো পূৰা ব্লেক আহিব, আৰু এইখনত ব্লেক এণ্ড বেজ আহিব। আৰু এয়া আপোনাৰ এয়াৰ কণ্ডিশ্যন, ইয়াতে এইটো দেখিছেনে, এইটো ছিট ভেণ্টিলেশ্যন, মানে ছিটত AC, আৰু এইটো আপোনাৰ 3টা হেৰিয়ত এডজাষ্ট কৰিব পাৰি। আৰু এইটো হ'ল আপোনাৰ হিটেড ছিট, ফাৰ্ষ্ট টাইম ইন ছেগমেণ্ট আপোনাৰ হিটেড ছিট এণ্ড ভেণ্টিলেটেড ছিট দুইটা ৰাখিছে। এইটো বহুত মানে ভাল কাম কৰিছে, ঠাণ্ডাৰ দিনত ছিটটো হিট কৰিব পাৰিব আৰু গৰমৰ দিনত ছিট ঠাণ্ডা কৰিব পাৰিব। আৰু লগতে এইটো আপোনাৰ এয়াৰ কণ্ডিশ্যন AC হয়। ACটো আপোনাৰ ইয়াতে এটা নতুন ষ্টাইল কৰিছে, ছুইচ কৰিব পাৰি। আপুনি যেতিয়া ধৰি লওক আমাৰ AC হৈ আছে, পিছত ইয়াক আপুনি সেই হ'ল মিউজিক ছিষ্টেমলৈকে কনভাৰ্ট কৰিব পাৰিব। দিছ ইজ AC, দিছ ইজ মিউজিক ছিষ্টেম। মানে বহুত মানে আপোনাৰ লোডেড হয়, মিউজিক ছিষ্টেমখিনিও পাই গ'ল, ACও পাই গ'ল। আৰু ইয়াতে ইনফৰমেণ্ট ছিষ্টেম আহি গ'ল। আৰু এইটো হ'ল গিয়াৰ বক্স, এইখন CVT গিয়াৰ বক্স হয়, আৰু আপোনাৰ সিহঁত মানে মেনুৱেল গিয়াৰ বক্সৰো আহে। আৰু এইটো আপোনাৰ মেনুৱেল হেণ্ড ব্ৰেক, কিন্তু আপোনাৰ যিখন টাৰ্বো অট'মেটিক হয় তাতে আপোনাৰ এই ইলেক্ট্ৰিক হেণ্ড ব্ৰেক আছে, ইলেক্ট্ৰিকেলি এডজাষ্ট হেণ্ড ব্ৰেক আছে মেনুৱেল এইখনত। এইটো ছেগমেণ্টত অকল হণ্ডা চিটিতে ইলেক্ট্ৰিক হেণ্ড ব্ৰেক আছে। আৰু গাড়ীখনৰ ছানৰুফটো আপোনাৰ বহুত ডাঙৰ নহয়, কিন্তু ঠিক আছে। আৰু চিডানততো পেনোৰামিক ছানৰুফ নাথাকে সাধাৰণতে, কিন্তু বহুত ধুনীয়া এটা ছানৰুফ ৰাখিছে গাড়ীখনত, যাৰ ফলত এৰি ফিল এটা, মানে আপোনাৰ যদি ক্লষ্ট্ৰফবিক ফিল নহ'ব গাড়ীখনত, ডাঙৰ ফিল হয় কালাৰৰ কাৰণেও, আৰু বহুত গ্লাছ এৰিয়াটো বহুত বেছি সেইটো কাৰণতো। আৰু বছৰ আপোনাৰ 8 স্পীকাৰ আহে, যিটো চাউণ্ড ভেৰি নাইচ, ভেৰি গুড চাউণ্ড। আপুনি কেতিয়াবা আমি নেক্সট যেতিয়া ৰিয়েল লাইফ তুমি চলাম গাড়ীখন, তেতিয়া আমি এক্সপিৰিয়েঞ্চ কৰিম। ভেৰি নাইচ। আৰু এতিয়া আহক আমি গাড়ীখনৰ ইঞ্জিন আৰু ডাইমেনশ্যনৰ বিষয়ে জানিব চেষ্টা কৰোঁ। হয়, ভাৰ্নাৰ ইঞ্জিন আহে দুটা, 1.5 লিটাৰ এটা নেচাৰেলি এছপাইৰেটেড ইঞ্জিন আহিব, আৰু এটা 1.5 লিটাৰ টাৰ্বো ইঞ্জিন আহিব। আৰু নেচাৰেলি এছপাইৰেটেড ইঞ্জিন যিটো আহিব সেইটোৰ 115 PS পাৱাৰ থাকিব, আৰু 144 নিউটন মিটাৰ ষ্টৰ্ক থাকিব। আৰু সেইখনৰ দুটা গিয়াৰ বক্স আহিব, এটা মেনুৱেল আৰু এটা অট'মেটিকটো হ'ল আপোনাৰ CVT। আৰু যিখন টৰ্ক কনভাৰ্টাৰ আছে, পাৱাৰফুল ইঞ্জিন যিটো 1.5 লিটাৰ আপোনাৰ টাৰ্বো ইঞ্জিন, সেইটোত আপোনাৰ 7 স্পীড ডুৱেল ক্লাছ অট'মেটিক গিয়াৰ বক্স আহিব অট'মেটিকত, আৰু মেনুৱেলত আপোনাৰ নৰ্মেল মেনুৱেল গিয়াৰ বক্স আহিব। আৰু লগতে আপোনাৰ গাড়ীখনৰ যিটো ডাইমেনশ্যন হয়, ডাইমেনশ্যনটোত আমাৰ যিটো লেন্থ, সেইটো 4535 mm হ'ব লেন্থটো, যিটো মানে বেষ্ট ইন দ্য ছেগমেণ্ট। এইখন মানে এইখন মানে চিটি যিটো ছেগমেণ্ট আছে হোণ্ডা চিটি ভাৰ্না, তাৰে ভিতৰত এইখন বেষ্ট হয়। আৰু হুইল বেছৰ ক্ষেত্ৰতো এইখন বেষ্ট হয়। হুইল বেছটো আহিব 2670 mm, আৰু আপোনাৰ বাকী চিটিত আহে ডাঙৰ, সেইটো 2600 আহিব, আৰু স্লাভিয়াত আহিব 2651। মানে আমাৰ হুইল বেছটো বেছি হোৱাৰ ফলত আপোনাৰ ভিতৰ ইণ্টেৰিয়ৰ জেগা বেছি পায়, মানুহৰ কমফৰ্টটো বাঢ়ে। সেইটো এটা প্লাছ পইণ্ট হয় হুইল বেছ বেছি হোৱাৰ ক্ষেত্ৰত। আৰু এনেকুৱা আপোনাৰ আমি ফিউচাৰ আৰু মানে যেতিয়া গাড়ী এভেইলেবল হয়, আমি টেষ্ট ড্ৰাইভ ল'ম, আৰু গাড়ীখনৰ ৰিয়েল লাইফ যিটো ৰিভিউ সেইটোও দিব চেষ্টা কৰিম। আৰু আপুনি তাৰে উপৰিও যদি গাড়ীৰ বিষয়ে যিকোনো ইনফৰমেশ্যন আপোনাৰ জানিব ইচ্ছা আছে, আপুনি মোৰ লগত কণ্টেক্ট কৰিব পাৰিব। মোৰ নম্বৰটো তলত দিয়া আছে, ডিছক্ৰিপশ্যনতো পাই যাব। আৰু যদি আপুনি মেছেজ কৰে, মোক ইনষ্টাগ্ৰামতো মেছেজ কৰিব পাৰিব। থেংক ইউ।